মই আজি এটা ভিডিঅ' চাই পিনে তাৰ পৰা এটা কথা শিকিলোঁ, যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাত এটা কথা কৈছিলে যে আমি ধৰি লওক ক'ৰবালৈ গ'লোঁ, যেনিবা বিয়া হওক বা তেনেকৈ আৰু কিবা পাৰ্টিত গ'লোঁ, আপোনাক দেখি লৈ কোনোবাই আপোনাক ধৰি লওক কাটিং মাৰিলে, আপোনাক ডাউন দি কথা ক'লে, তেতিয়া কি হয়, আমাৰ মনটোত দুখ লাগে যে বোলে ইমান ধুনীয়াকৈ পাৰ্টি কৰিব গৈছিলোঁ, কিন্তু কি হয় আমাক এনেকৈ কিবা এটা আমাৰ, কাৰণ মানুহ যেতিয়া হয় ধৰি লওক চবৰে কেতিয়াও চব ফালৰ পৰাই আপোনাৰ মানে চব চাইজবিলাকে আপোনাৰ ধৰি লওক ভাল নাথাকে। আপোনাৰ যদি ধৰি লওক পইচা আছে তেতিয়া আপোনাৰ হেল্থ নাথাকিব পাৰে, আপোনাৰ যদি হেল্থ আছে আপোনাৰ লুকটো আপোনাৰ ভাল নহ'ব পাৰে, আপুনি ক্ষীণাইছে, শকত হৈছে, কিবা কিবি আপোনাৰ প্ৰব্লেম থাকিব পাৰে। তো কি হয়, কিছুমান মানুহে সেই প্ৰব্লেমটোক আপোনাক ফ'কাছ কৰি লৈ আপোনাক ডাউন দিলে, যে বোলে সেই আপোনাৰ যিটো উইক পইণ্ট সেইটো ডাউন দি আপোনাক ক'লে। ফলস্বৰূপে কি হৈ গ'ল, আপোনাৰ মনটো বেয়া হৈ গ'ল যে মই ইমান ধুনীয়াকৈ পাৰ্টি কৰিব আহিছিলোঁ, কিন্তু কি হয় মোক ডাউন দি পিনে মনটো দুখ লগাই দিলে। তেতিয়া আপুনি চেষ্টা কৰিব, এইটো ময়ো যেতিয়া শিকিছোঁ এতিয়া ময়ো সেইটো ফুল্লি এপ্লাই কৰিব পৰা নাই, চেষ্টা কৰোঁ, গতিকে আপোনালোককো মইতো জনালোঁ যে আপোনালোকো চেষ্টা কৰিব সেইটো সময়ত এইটো ভাবিবলৈ যে যি মানুহে নিজৰ মনৰ পৰা অন্তৰৰ পৰা সম্পূৰ্ণ জীৱনটোক লৈ সুখী থাকে, সন্তুষ্ট থাকে, তেওঁ কেতিয়াও লোকক ভুল নধৰে। সেই মানুহবিলাকেহে আপোনাক ডাউন দিব বা আপোনাৰ যিটো দুৰ্বল কথা, আপোনাৰ জীৱনৰ যিটো দুৰ্বল পইণ্ট সেইটোক লৈ আপোনাক খুচিব। সেই মানুহবিলাকেহে খুচিব যিয়ে নিজৰ জীৱনত দুখ পাই আছে। আৰু তাৰ চাইক'লজিটো এইটো, মানে তাৰ মেইন কাৰণটো এইটো যে সেই মানুহবিলাকে এইটো ভাবে যে মোৰ জীৱনতো দুখ আছে, মই দুখী হয়, এতিয়া মই ইয়াক লগ পাইছোঁ, ই ফূৰ্তিত আছে, তো ইয়াৰ কি মানে দুৰ্বল পইণ্ট আছে। আৰু সেই পইণ্টটোক যেতিয়া তেওঁ কোৱাৰ ফলত যেতিয়া ধৰি লওক সন্মুখৰ মানুহজন মানে ডাউন হৈ যায়, তেতিয়া মানে সেই বস্তুটোৱে তাক সুখী অনুভৱ কৰে যে য়েছ, অকল মই দুখী নহয়, ইও দুখী। সেইকাৰণে কি হয়, যিবিলাক মানুহ আচলতে অন্তৰৰ পৰা মানে মনৰ ভিতৰত তেওঁ দুখ সোমাই থাকে, সিহে অন্যক ডাউন দিয়ে, কাৰণ সেইটো কৰি তেওঁ নিজে সান্তনা লয় যে বোলে অকল মই দুখী নহয়, ইও দুখী। আৰু এটা বস্তু ভাবক, সেইটো ভবাৰ লগে লগে আপোনাৰ সেই মানুহটোলৈ মানে পুতৌ জন্মিব বা দুখ বা যি আৰু মানে আপোনাৰ হাঁহিও উঠিব। আৰু প্লাছ এইটো ভাবক আপুনি যে আপোনাক যদি বিয়া এখনত বা ক'ৰবাত যদি আপোনাক লগ পাই যদি আপোনাক ডাউন দিব পাৰে, তেতিয়াহ'লে সেই মানুহজনে নিজৰ ঘৰৰ মানুহখিনিক কথাৰ প্ৰতি কিমান কাটিং দিব পাৰে বা কিমান ডাউন দিব পাৰে। গতিকে সেই মানুহজনলৈ হয় আপুনি পুতৌ জন্মক, যে বেচেৰা মানুহজন ইমান মানে ভিতৰি ইমান মানে দুখী হৈ আছে আৰু তেওঁৰ ঘৰৰ মানুহখিনি ইমান মানে কষ্ট পাই আছে তেওঁৰ পৰা, প্লাছ আপোনাৰ হাঁহি উঠিব। গতিকে সেই মানুহবিলাকে যদি আপোনাক কেতিয়াবা এনেকৈ ডাউন দি কথা কয়, আপুনি এটাই কাম কৰিব, আপুনি আৰু হাঁহিব। আজিৰ ভিডিঅ'টো ইমানেই। অ'কে, বাই, চি ইউ এগেইন।